এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বহুত বেছি ভাল। দেখি গম পাইছে মই মুখত তামোল ভৰাই ভৰাই পূৰা ভিডিঅ' বনোৱাত লাগি আছোঁ। আৰু আমি ৰাতিপুৱাই ওলাইছোঁ, শুই উঠিয়ে একদম 9টামান বাজিছে নেকি, নাই 8:30মান বাজিছে আৰু 7:30-8টামান বাজিছে। তেতিয়া আমি ওলাই গ'লোঁ আৰু এয়া আমি গৈছোঁ এফালে। ক'তনো গৈছোঁ, কি কৰিছোঁ, গোটেইখিনি চাই থাকিলেহে গম পাব দেই, নহ'লে গম নাপাব। কিন্তু এইযোৰ দেখিছে নহয়, সিংহ এযোৰ আনিবলৈ গৈছোঁ আৰু ক'তনো দিম গম পাই যাব বাৰু। আৰু ইয়াত চাওক, ইমান ধুনীয়া ধুনীয়া মূৰ্তি বনাই থৈছে। চাওক, কালাৰ কৰিতো আৰু বিৰাট ভাল লাগিব। আৰু ইয়াত চাহ একাপ খালোঁ। চাহকাপনো ক'ত খালোঁ, চাহকাপ আমি য'লৈ গৈছোঁ তাতে আমাৰ চাহ একাপ খাবলৈ দিছে। তো আমি তাতে চাহ একাপ খাই ল'লোঁ। আৰু চাহকাপ খাই আমি চালোঁগৈ কি কিনো বনাই থৈছে তাতে। আৰু দেখিছোঁ বহুত বেছি সিংহ বনাই থৈছে আৰু জয় বিজয় এনেকৈ বহুত বনাই থৈ দিছে বাৰু, মূৰ্তি বনাই থৈ দিছে। আৰু এইযোৰ সিংহৰ আমাৰ নামঘৰলৈ লৈ যাম, মানে আমাৰ মাহঁতৰ ঘৰৰ পৰা দিব, নামঘৰত দিব। সেয়েহে ভাবিলোঁ যে আপোনালোককো শ্বেয়াৰ কৰোঁ। মাহঁতৰ ঘৰৰ পৰা কৈছে যে নামঘৰত সিংহ এযোৰ দিম। তো মাহঁতৰ ঘৰৰ পৰা গোটেইখিনি মানে এনেকৈ সেৱা নাম চাম গাই এনেকৈ যাব লাগে। আৰু এটা নিয়ম আছে চাগে, নাজানো বাৰু বৰ বিশেষ। তো মাহঁতে ক'লে যে যাব লাগিব এনেকৈ। তো গ'লোঁ আৰু ভাল লাগিল বাৰু, নতুন অভিজ্ঞতা। সিংহযোৰ লৈ আহিলোঁ নামঘৰলৈ। এই সিংহযোৰ লৈ অহা আগত ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লে, লৈ ধুনীয়া গামোচা পিন্ধাই দিছে। গামোচাকেইখন বাৰু চুটি হ'ল, কাৰণ আমি সিংহজনো কিমান ডাঙৰ হ'ব আমাৰ সেইটো বাৰু হেৰি নাছিলে। তো পিছত আকৌ দিব লগা হৈ গ'ল। আৰু এয়া আমি ধুনীয়াকৈ ৰখি আছিলোঁ, নাম গাইছে, কিবা কিবি কৰিছে। তাৰপিছত সিংহযোৰ বহুত কষ্ট কৰি উঠোৱা গৈছে, আৰু উঠাই কৰি লাষ্টত আমি লৈ আহিলোঁ এনেকৈ। দেখিছে নহয়, লৈ আহোঁতে নাম গাই গাই আহি আছোঁ। আৰু বিশেষকৈ এটা ভাল লাগিল যে আমি বিশেষকৈ এনেকুৱা গাড়ীত উঠা নাছিলোঁ কেতিয়াও, যে এনেকুৱা গাড়ীবিলাকৰ পাছত উঠা নাছিলোঁ। তো পাছত উঠি উঠি নাম গাই গাই অহাটো মজাই বেলেগ। বহুত বেছি ভাল লাগিছে। আৰু বেছি চবৰে আহোঁতে ভোক লাগিছে, মায়ে বগৰী লৈ গৈছিলে আৰু চবকে বগৰী দিছে। আমি বগৰী চগৰী খাইছোঁ, একদম মস্তিছে। আৰু ইয়াত পতাকা উত্তোলন কৰিছে। নামঘৰ আহি পাই গ'লোহি, নামঘৰত আহি পতাকা উত্তোলন কৰিলে। আৰু সেইদিনাখন অলপ জমনি হৈ গ'ল বাৰু, বাদ দিয়ক বাৰু সেইটো। পতাকা উত্তোলন কৰাৰ পিছৰ খণ্ড এয়া ধুনীয়াকৈ নামঘৰত দেখিছে নহয়, সিংহযোৰ আহি পাই গ'লহি। তাৰপিছতে আহি মাৰ ঘৰ পালোঁহি পতাকা উত্তোলন কৰাৰ পিছতে, কাৰণ সেইদিনাখন প্ৰতিষ্ঠা দিৱস আছিল যিহেতু। আহি মাহঁতৰ ঘৰত চাহ তাহ খালোঁহি, আৰু যিকেইজনী মানুহ আছিল সেইকেইজনী মানুহকো চাহ তাহ খোৱালে। চাহ তাহ খাই লৈ আৰু আকৌ ভাটিবেলা নাম আছিলে, চ' নামলৈ আহিলোঁ। এয়া নাম হৈ আছে, নামত মাহঁতক গামোচা পিন্ধাইছে, মাহঁতে সিংহযোৰ দিয়াৰ কাৰণে। তো নাম চাম গাই কৈ শেষ বাৰু। আৰু নামৰ পৰা আহি এয়া বুট মাহ দেখিছে নহয়, বুট আৰু নাৰিকল মোৰ বহুত বেছি প্ৰিয় বাৰু। কিন্তু মাহ বেছি ভাল নাপাওঁ বাৰু, এনেকুৱা মাহবিলাক মগু চগু থাকিলে ভাল নাপাওঁ। আৰু ৰাতি তাৰপিছত আমাৰ মা ঘৰত খানাৰ আয়োজন কৰিছিলে, যিসকল গৈছিলে আৰু সেইসকলৰ কাৰণে ভাতৰ আয়োজন কৰিছিলে। আৰু সেয়েহে ভাত বনাইছিলে, আৰু মাছ মাংস নাখায় যিহেতু পনীৰ তাতে ব্যৱস্থা কৰিছিলে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।